दिनै बुहुमनां गथ'सा सान। गथ'सा सानजों लोब्बा लानानै साबखाथा आनन्द मठ जातीय फरायसालियाव सांग्रांथि हानजा सुरदों। आथिखालाव देरबोनाय गथ'फ्रा जाहाथे फेग्रा मुवा ड्राग्स उन्दै बैसोआव हाबा जानाय, फरायसालियाव थिसननांगौ आरो सोलोंथाइ लानाया गथ'फोरनि गथ'सा मावसुमाखौ बन्द खालाम बायदि बायदि स्लगान होनानै हानजा सुरनायखौ सांग्रांथि होयो। लोगोसे हाबाफारियाव साबखाथा पुलिस बिबाननि बिबानगिरि चिफ प्रताप कलिता बिथाङा गाहाय आलासि महरै थायो आरो साबखाथा पुलिसा गथ'सा सानजों लोब्बा लानानै गथ'फोरनो चकलेट राननानै गोजोन होयो आरो बिबानगिरि चिफ प्रताप कलिता बिथाङा गथ'फोरनो ट्राफिक आयेन मानिनाय आरो गोग्गो सोलोंथाइनि फारसे बिबुंथि लाखियो। अर्थात तारमाने गोटे भारतवर्षते আজি सम्मानीय आमार पंडित जवाहरलाल नेहरूर जन्मदिन उपलक्षे गोटे भारतवर्षत आजिर दिन तो शिशु दिवस हिसाबे पालन करी आछे। ठीक एकेदरे आमिओ आमार एइखन विद्यालयत আজি आमी शिशु दिवस पालन करार लगते आमी आमार एइखन विद्यालयर परा আজি एखन शिक्षामूलक समदल उलियाइছিলো जाते आमार एइखन अंचलर যিসকল অভিভাৱক আছে অভিভাৱকসকলে যদি ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ প্ৰতি গুৰুত্ব দিয়ে লগতে ছাত্ৰ ছাত্ৰীখিনিক যাতে স্কুলমুখী কৰে। কাৰণ আমি লক্ষ্য কৰিছোঁ বহুতো অভিভাৱকে ছাত্ৰ ছাত্ৰীখিনিক ল'ৰা ছোৱালীক স্কুলমুখী নকৰাৰ কাৰণে ল'ৰা ছোৱালীখিনি বিভিন্ন ধৰণৰ জুৱা খেল তাৰপিছত আপোনাৰ বিভিন্ন ধৰণৰ নিচাজাতীয় সামগ্ৰীৰ প্ৰতি শিশু শ্ৰমিকৰ দৰে কাৰ্যৰ লগত জড়িত হোৱা আমি দেখি পাইছোঁ। যদি ছাত্ৰ ছাত্ৰীখিনিয়ে স্কুলমুখী হয় তেনেহ'লে এই কাৰ্যবিলাক অনতিপলমে বন্ধ হৈ যাব আৰু যদি ছাত্ৰ ছাত্ৰীবিলাক গুণগত শিক্ষাৰে শিক্ষিত হয় তেনেহ'লে আমাৰ এই সমাজখন গঢ়ি উঠিব আৰু আমাৰ এই সমাজৰ পৰা যিমানখিনি কুসংস্কাৰ অন্ধবিশ্বাস আছে অতি সোনকালে আঁতৰি হৈ যাব আৰু আমাৰ সমাজখন এটা সুস্থ সমাজ গঢ়ি উঠিব। গতিকে আমি আমাৰ অভিভাৱকসকলক অনুৰোধ জনাওঁ যাতে আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত যদি কিবা অসুবিধা হয় তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব। আমি আপোনালোকৰ ল'ৰা ছোৱালীখিনিক যিভাৱে পাৰোঁ আমি শিক্ষাৰ ক্ষেত্ৰত সহায় সহযোগিতা কৰিম আৰু আপোনালোকৰ ল'ৰা ছোৱালীখিনিক আমি শিক্ষাৰ ফালে আগুৱাই লৈ যাম বুলি আশা ৰাখিছোঁ। ধন্যবাদ। আজি আমাৰ কাৰ্যসূচী হৈছে আনন্দমঠ জাতীয় বিদ্যালয় সাবকাটাৰ উদ্যোগত শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত শিশু দিৱস উপলক্ষে আজি আমাৰ এইখন বিদ্যালয়ৰ পৰা এটি সমদল ওলাইছিলোঁ আৰু আজিৰ আমাৰ সমদল ওলোৱাৰ উদ্দেশ্য হ'ল আমাৰ সমাজত যিবোৰ বিধি বা কুসংস্কাৰ দেখা দি গৈছে যেনেকৈ বাল্য বিবাহ শিশু শ্ৰমিক তাৰপিছত আপোনাৰ ড্ৰাগছ সেৱন নিচাযুক্ত সামগ্ৰী খোৱা ইত্যাদিৰ পৰা আমাৰ ল'ৰা ছোৱালীখিনিক কেনেকৈ আঁতৰত ৰাখিব পাৰোঁ দূৰত ৰাখিব পাৰোঁ আৰু ল'ৰা ছোৱালীখিনিক কেনেকৈ আমি বিদ্যালয়মুখী কৰিব পাৰোঁ এই সজাগতাৰ উদ্দেশ্যৰে আজি আমাৰ এই সমদল ওলোৱাৰ উদ্দেশ্য। আজি আমাৰ এই সমদলত এই অনুষ্ঠানত আমাৰ মুখ্য অতিথি হিচাপে উপস্থিত আছিল আমাৰ সাবকাটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সন্মানীয় শিৱপ্ৰসাদ কলিতা ছাৰ লগতে আমাৰ এইখন বিদ্যালয়ৰ ছাৰ বাইদেউসকল আৰু ছাত্ৰ ছাত্ৰীসকল। আজি আমাৰ কাৰ্যসূচী এতিয়া আমাৰ প্ৰথম কাৰ্যসূচী আছিল আমাৰ সমদল ওলোৱাৰ পিছত ঠিক আমাৰ মুকলি সভা আৰম্ভ হ'ব আৰু মুকলি সভাত ল'ৰা ছোৱালীসকলৰ কাৰণে আমি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা পাতিছোঁ। ছং কম্পিটিশ্যন, ডান্স কম্পিটিশ্যন, এক্সটম্পৰ স্পিচ ইত্যাদি আমি প্ৰতিযোগিতা পাতিছোঁ।